आके कैसा लग रहा है? बहुत बढ़िया लग रहा है, बहुत बढ़िया, मजा आ गया। जय असम बोल दीजिए। जय आई असम। जय आई असम। थैंक यू। नेक्स्ट लेवल देखिलो विकास দাৰ গাড়ীখন ঘুমাইলে পুৰা মজা লাগিলে লগ চক। হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অসমবাসী ৰাইজ, মই দিলীপ আৰু আপোনালোকে চাইছে দিলীপ পানী ইউটিউব চেনেল। আৰু এতিয়া গৈ আছোঁ চেপন বিহুত মানে আজি মিটাপ আছে ইউটিউবাৰবিলাকৰ, তো পুৰা মজাকৈ ওলাই কিনে গৈছোঁ। বিকাশ চেত্ৰী আহিব মানে মেইন সেইটো কাৰণে গৈছোঁ, বিকাশ তাক লগ কৰিবৰ কাৰণে। তো চাওঁ আৰু কেনেকৈ কি হয়তো পলক যাওঁ আৰু অলপ দূৰ ওলাই আহিলোঁ মই, আৰু অলপ দূৰ যোৱাৰ পাছত নাহনিৰ পৰা নৱদ্বীপ দাৰ লগত যাম, পুৰা মজাকৈ গৈ থাকোঁ আৰু ব্লগ। আৰু গাইছ পুৰা মজাকৈ বিহু মেলাৰ ওচৰত আহি পাই গ'লোঁ, আৰু এতিয়ালৈকে মানে বিকাশ দা অহা নাই। তো 10টা বজাত আহিম বুলি কৈছিলে, এতিয়ালৈকে অহা নাই, 11টা বাজি গ'ল। আৰু এটা পুৰা মজা খাতাৰনাক বস্তু এটা দেখাম বুলি হৈছে। এইপিনে চাওক নেক্সট লেভেল, পুৰা মানে বিগ ফেন হয় এইপিনে নৱদ্বীপ দা, আৰু এইপিনে মই মানে আজি পুৰা মানে চাই কিনে যাম বুলি ভাবিছোঁ, হয় নাই? চাই পিনে যাম একদম পুৰা মজাকৈ ৰখি আছোঁ, অলপ দেৰি ৰখি দিম আৰু মানে 10টা বজাত অহাৰ কথা আছিলে, এতিয়া 11টা বাজি গ'ল। কিমান দেৰি কৰে আৰু মানে চাই কিনে যাম আৰু যি হওক নহওক। আৰু গাইছ বিহু মেলাৰ পৰা ওলাই আহিব মানে এতিয়ালৈকে আৰু নৱদ্বীপ দা গৈ আছোঁ। আকৌ এবাৰ ডিমুৰ পৰা আহি কিনে চেপন বিহুৰ ওচৰত আহি পাই গ'লোঁ, কিন্তু এতিয়ালৈকে বিকাশ দা আহি পোৱা নাই। 11টা 25 হৈ গ'ল। সেইটো কাৰণে ভাবিছোঁ চেপনৰ পৰা আহিম বুলি। মই নৱদ্বীপ দা মানে মোৰ কাৰণে চাৰ্ট এটা লৈ আহিম বুলি ভাবিছোঁ। ৰাতি ফাংচনত আহিব লাগিব জুবিন দাক চাবলৈ, সেইটো কাৰণে পুৰা স্পেচিয়েলকৈ চাৰ্ট এটা লৈ আহোঁ আৰু নৱদ্বীপ মজা আৰু মজা। কিন্তু এটা কাৰণে বেয়া লাগিছে, এতিয়ালৈকে আহি পোৱা নাই। 10টা বজাৰ সময় দিছিলে, এতিয়া 11টা 25 হৈ গ'ল, আহি পোৱা নাই। সেইটো কাৰণে অলপ বেয়া লাগিছে, হয় নাই? কাম চাম এৰি আহিছে মানে নৱদ্বীপ দা কিবা কৰে, সেইটো কাৰণে কাম চাম এৰি আহিছে। আৰু গৈছে পিনে পুৰা মজা কাপোৰ দোকান আহি পাই গ'লোঁ, আৰু ইয়াৰ পৰা মজাকৈ এটা চাৰ্ট বাছি ল'ম মানে আজি বিহু ফাংচনত পিন্ধি যাবলৈ। তো ব্লগটো ইয়াত সময় ওলাব কৰিলোঁ। তো এইপিনে কেইবাযোৰ চাৰ্ট উলিয়াই দিলে, এইবিলাক কিন্তু পচন্দ লগা নাই, সেইটো কাৰণে এতিয়া ওপৰত গৈ চাওঁ বুলি ভাবিছোঁ। তো এতিয়া ওপৰত নিছে আমাৰ মোক মাতি কিনে দাদাজনে, তেতিয়া ওপৰত গৈ কিনে চাওঁ আৰু কেনেকৈ কি আছে। তো ব্লগ আৰু তো গাইছ পুৰা মজাকৈ সোমাই আহিলোঁ, আৰু এইপিনে বহুত চাৰ্ট দেখালে দাদাই। তো সেইটো কাৰণে লাষ্টত গৈ কিনে মানে এইটো পচন্দ হ'ল, আৰু এইটো প্ৰাইচটো এতিয়া মানে ক'বহে, এতিয়ালৈকে কোৱা নাই মানে কি কৰে। এতিয়া ভাল চাৰ্ট, একদম পুৰা মজা চাৰ্ট আছে, কালাৰটো পচন্দ হৈছে। তো আজি পুৰা মজা বিহু ফাংচনত পিন্ধি কিনে আহিবৰ কাৰণে লৈ লৈছোঁ এইটো পুৰা। আৰু দাদা ভালনে? ভাল পুৰা মজাকৈ তেনেহ'লে চাৰ্টটো এতিয়া পেকিং কৰি লৈ যাওঁ আৰু পুৰা মজাকৈ চাৰ্ট লৈ ল'লোঁ এইখন দোকানৰ পৰা। তো পুৰা মজাকৈ 700 টকাত ল'লোঁ। এতিয়া যাওঁ আৰু ইয়াৰ পৰা। আৰু ফাইনেলি চেপন বজাৰৰ পৰা কাপোৰ চাপোৰ লৈ আহি গ'লোঁ এতিয়া বিহু মঞ্চত, আৰু ইয়াতে এতিয়া সোমাই যাওঁ। আৰু বিকাশ দা কিমান দেৰি কৰে নাজানো, যদি বেছি দেৰি হয় তেতিয়া গুচি যাম, মানে আমাৰ বেলেগ কামো আছে। তো সেইটো কাৰণে এতিয়া সোমাই যাম ভিতৰত, আৰু অলপ দেৰি থাকি ল'ম, থাকি কিনে আৰু চাওঁ আৰু কিমান দেৰি কি কৰে। হয় চেপন বজাৰ পৰা মই আৰু নৱদ্বীপ দা গৈ কিনে চাৰ্ট এটা লৈ আহিলোঁ, আৰু আহি কিনে ইয়াত মানে বিহু ফাংচনত সোমাইছোঁ। কিন্তু এতিয়ালৈকে মানুহ চানুহ এটাও দেখি পোৱা নাই, বাহিৰত কেইজনমান আছে। আৰু মানে এতিয়ালৈকে বিকাশ দা আহি পোৱা নাই চাগে, সেইটো কাৰণে মানে 10টা বজাত সময় দিছিলে, আৰু এতিয়া 12টা বাজি গ'ল মানে বাজিব আৰু 5-10 মিনিট আছে। তো ইয়াৰ পৰা এতিয়া ঘূৰি যাম, আৰু লগ নাপালোঁ আৰু কি কৰিব এতিয়া, উপায় নাই। আৰু এতিয়া মোৰো ডিউটিত যাব আছে, আৰু নৱদ্বীপ আৰু বেলেগ কাম আছে। তো সেইটো কাৰণে যাম, ইয়াত বেছি দেৰি নকৰোঁ। আৰু আশাটো পূৰ্ণ হ'ল, আৰু এনেই আহিলোঁ, ৰাতি আহিব লাগিব এতিয়া। আৰু এইপিনে দেখিছে নাই, চকীবোৰ একেবাৰে খালী হৈ আছে, মানে মানুহেই নাই, আৰু এটা দুটা বহি আছে বাৰু। কিন্তু আজি ৰাতি পূৰা ভিৰ হৈ যাব, কাৰণ জুবিন দা আহিব আছে যে। চিনিয়ে হোৱা হ'ল মানে, এতিয়ালৈকে মানে বিকাশ দা আহি পোৱা নাই। 12টা 15 হৈ গ'ল। এতিয়া যাওঁ ঘৰত, আৰু খানা চানা খাই অহা নাছিলোঁ, তো অলপ ভোক লাগিছে, সেইটো কাৰণে ভাবিছোঁ দোকান আছে কিবা এটা খাই যাওঁ বুলি। তো নৱদ্বীপ দা যাওঁ নেকি? মানে লাভ নাই আৰু ইয়াতে থাকি কিনে, ৰাতি আহিব, ৰাতি জুবিন দাক থাকি যাম আৰু নেকি? আমি মানে ঘৰ যাবলৈ ওলাই গৈছিলোঁ, আৰু এইপিনৰ পৰা দেখি পাই গ'লোঁ বিকাশ দাৰ গাড়ীখন আহি গ'ল। তো অলপ দেৰি ৰখি দিছোঁ, এতিয়া মিটাপ কৰি ল'ব, তাৰপাছত যাম। आके कैसा लग रहा है? बहुत बढ़िया लग रहा है, बहुत बढ़िया, मजा आ गया। जय असम बोल दीजिए। जय आई असम। जय आई असम। थैंक यू, बाय बाय। हम अकेले रह गए। नेक्स्ट लेवल। बाय 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 बाय। बाय 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 पाजी। चलो सबको बाय 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 बाय। ওলাই কিনে গৈছিলোঁ ঘৰ যাম বুলি, লগ নাপাম বুলি। তো মানে ওলাই যাওঁতে আমি লগ পাই গ'লোঁ। তো পুৰা মজা লাগিলে নহয় দাদা? কেনেকৈ লাগিলে? মজা লাগিলে ফটো চটো মাৰিলোঁ, ভিডিঅ' অলপ কৰিলোঁ, মানে ইমানো কৰা নাই, মানে ভিৰ ভাৰ হৈছিলে। আৰু
মানে আমি ওলাই যাওঁ বুলি ভাবিছিলোঁ, তাৰপিছত এই গেটত দেখিলোঁ বিকাশ দাৰ গাড়ীখন সোমাই আছে, পূৰা মজা লাগিলে, লগ চগ কৰিলোঁ। এতিয়া যাওঁ আৰু ৰাতি আহিব লাগিব, ৰাতি জুবিন দা আহিব, এতিয়া যাওঁ বোলে। মানে গাছ মই চাৰ্টটো লৈছিলোঁ যে নৱদ্বীপ দাৰ স্কুটিতে সোমাই গুচি গ'ল, সেইটো কাৰণে আকৌ আধা ৰাস্তাৰ পৰা ঘূৰি আহিছে, ফোন কৰিছিলোঁ। চাৰ্টটো থাকি গুচি গৈছিলে, ক'ৰ পৰা ঘূৰিলে? এই আপোনাৰ নাহনি পৰা ঘূৰি আহিলে, নাহনি হেৰি এই ধাবাখন আছিলে যে সেইটো গাছ ইয়াত সোমাই আছে, মানে থাকি গৈছিলে, তো নৱদ্বীপ আধা ৰাস্তাৰ পৰা ঘূৰি আহিলে চাৰ্টটোৰ কাৰণে। তেতিয়া যাব, ৰাতি আকৌ লগ পাম ন। অলপ